মই দীপ্তিয়ান্তা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই এতিয়া আজি আহি আছোঁ একেবাৰে ঘৰৰ বাহিৰত, একদম ফিল্ডত আছোঁ। চাওক, আজি খাব লৈছোঁ একেবাৰে যিবোৰ শাক পাচলিত একেবাৰে সাৰ বা দৰৱ ব্যৱহাৰ নকৰা তেনেকুৱা এবিধ শাক খাবলৈ লৈছোঁ। ইয়াত ঢেকীয়াত কোনো হেৰি দিয়া ৰাসায়নিক দ্ৰব্য দিয়া নাথাকে। এয়া চাওক, ইয়াত ঢেকীয়া আৰু এইফালে খাবলৈ লৈছোঁ এয়া ভেকুৰীটো একো তেনেকৈ দিয়া নহয়, নিজে নিজে হোৱা বস্তু। আৰু আজি এইবোৰ বস্তুৱে আজি আমি খাবলৈ লৈছোঁ। চাওক, এইফালে ভেকুৰীবোৰ এতিয়া সৰু সৰুকৈ কাটি লৈছোঁ। এয়া কাটি আছোঁ আৰু এইখিনি অলপ ধুই লৈছোঁ। মিহিকৈ কাটি লোৱা ভেকুৰীখিনি ধুই লৈছোঁ। তেলখিনি পকিবলৈ দিছোঁ আৰু এইফালে ৰেডি কৰি থৈছোঁ। আৰু ভেকুৰী বোলে বহুতখিনি ৰোগ প্ৰতিৰোধক ক্ষমতা আছে। গতিকে আজি ভাবিছোঁ ভেকুৰী এজোপা আছে আমাৰ, হাতী ভেকুৰী, তাকে বনাই খাই চাবলৈ লৈছোঁ আৰু আপোনালোকলৈও আগবঢ়াইছোঁ। আৰু ভেকুৰী আইৰণ থাকে আৰু পিত্ত ৰোগৰ কাৰণে উপকাৰী, এইফালে গেষ্ট্ৰিক আলচাৰৰ কাৰণে ভাল। আৰু যিসকলৰ চুলি টকৰে খায় সেইসকলে পাতখিনি যদি হেৰি কৰি লগায় তেতিয়া বহুত উপকাৰ পোৱা যায়। আৰু যিসকলৰ যিকোনো পাথৰী ৰোগত ভুগি আছে, যিসকলৰ পাথৰ থাকে যে পেটত পাথৰ হ'লে, এই ভেকুৰী শিপাটো খুন্দি খালে বহুতখিনি উপকাৰ পোৱা যায়। আৰু গতিকে এইটো মই ভিডিঅ' আজি আগবঢ়াইছোঁ আপোনালোকলৈ বুলি। আৰু মই এইফালে তেল দিলোঁ আৰু আমি খাবলৈ ৰেচিপিটো প্ৰস্তুত বনাইছোঁ। তেল ঢালি দিলোঁ। আৰু যিসকলৰ কোষ্ঠকাঠিন্যত ভুগি থাকে তেওঁলোকৰ কাৰণেও এই ভেকুৰীটো বহুতখিনি উপকাৰ হয়, উপকাৰ পোৱা যায়, কিনি পেলেও নাশ হয়। আৰু গতিকে আমিও নাখাম কিয়, আমাৰ ঘৰতে আছে, গতিকে খাবলৈ লৈছোঁ। আৰু আপোনালোকেও খাই চাবচোন। আৰু অকণমানি আলু এটি দি দিলোঁ লগত, টেষ্টিৰ কাৰণে দিছোঁ। ভাজি হ'ল ৰেডি। ভাজি হ'ল ৰেডি।